ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাম আমাৰ গাঁৱত যিহেতু পথাৰবিলাকত পানী বাঢ়ি আহিছে, তাকে জাল পতংগ কাইলৈ ৰাতিপুৱানো কিনো লাগে নালাগে চামগৈ, আপোনালোককো দেখাম। আজি জালখন পাতিগৈ ভালে ক'বলৈ এসাঁজৰ লাগিলে হ'ব, যাতে 1 কেজিমান লাগিলে বলকচোন বলক, মোৰ লগতে আপোনালোকক চাই যাব ক'তনো জাল পাতো কি কৰোঁ। এখন পথাৰখন এয়া জাল পাতিব লাগিছে। পানী দেখিছোঁ আপোনালোকে, পানী অলপ দেখাম আপোনালোকক সোমাইছে। এয়া অকণে মই চেণ্ডেল পিন্ধি আছোঁ, ঠিক আছে। পানী কেনেকৈ সুত তুলিছে, এয়া সুত বহিছে। এয়া পানী ইফালেদি এনেকৈ লাহেকৈ অকণ সোমাই আহিছে। দেখাম এতিয়া কি মজা হৈছে পথাৰখন, আপোনালোকে দেখিলে ভাল লাগিব। এইখন আমাৰ পিছ চাইডৰ পথাৰখন, এইয়া মজা। ইফালে পানী য'ত বগলী চাই গৈছে তাত অকণমান পানী সোমাই আছে। সেইটো এটা জাল পাতিবলৈ মানে বিচাৰি গৈছে, জেগাটো বিচাৰিছে বিশেষকৈ। মই ইমান বিচাৰিবলৈ নাই, মই বামতে পাতিম। মই আপোনালোকক দেখাম বাৰু কিমান দহত পাতিম। পানীয়ে অকণ পানী সোমাইছে। বিশেষকৈ এইখিনিত এখন পাতিব পৰা যায়, এইখিনি পাৰি তালৈকে এখন পাতিম, এডোখৰতে পাতিম, বেছি দহলৈ নাযাওঁ। মই এইডোখৰ লোকেশ্যন দেখালে এইকণৰ পৰাই পাতিম, ওচৰতে বামে বামে মই এখন পাতিম, আপোনালোকক দেখাইছোঁ। সেইটো জাল পাতিবলৈ বিচাৰি ফুৰিছে দেই, জাল পাতি নাপাতিলে মই সেইটো তাত গম নাপাওঁ। সি এখন পাতিম, ইয়াতে পাতিম। এনেকৈ কৰি এনেকৈ আমাৰ এই ঘৰৰ পিছ চাইডৰ এইবিলাক বাহনিবিলাক এখন কাঠনিতে পানী অকণ সোমাইছে। এই য'ত পানী সোমাইছে তাত চৰাই চিৰিকটি হৈছে। এইজন এজন মানুহ দেখিছে আপোনালোকে, জাল পাতিছে, একদম বামতে পাতিছে। এই খোজকাঢ়ি দেখিছে, ইমান বামত পাতিছে, মানে কি মাছ ৰাতিপুৱা কিমান লাগিব সেইটো নাজানো, ভগৱান জানিব। খাবলৈ অন্য নহয়, অন্যত্য নহয়, খাবলৈ হ'লেও হ'ব আমাৰ ইয়াত। ক'ত পাতিলি? এখনে পাতিছ নেপালেগৈ। তাৰপিছত আমাৰ দেখিছোঁনে, এইটো ট্ৰেন্সফৰ্মাৰ হয় আমাৰ গাঁৱৰ খেতিৰ কাৰণে। গোটেই গাঁওখনত যিমানটো এৰিয়া আছে তাতে এই খেতিৰ কাৰণে আমাৰ ট্ৰেন্সফৰ্মাৰটো দিয়া হৈছে। আমাৰ যেতিয়া বৌ খেতি কৰোঁ তেতিয়া আমি ট্ৰেন্সফৰ্মাৰটো কাৰেণ্টে ব্যৱহাৰ কৰা হয়। আৰু যিখিনি আমাৰ এতিয়া এই পথাৰ মাটি, এইখিনি আজি 2 বছৰমান হৈছে আমি শালি খেতি নকৰা। আৰু পানীবিলাক আগত যিহেতু ডাঙৰ পানী হ'লে, এতিয়া পানী নিচেই 2 বছৰ কমিছে। সেইটো কাৰণে অহা বছৰকৈ আমি ইয়াত শালি খেতি কৰিম। মানে পানীটো ধুনীয়াকৈ এতিয়া সোমাই দিছে, শালি খেতি কৰিলে বহুত ধান হ'ব বুলি ভাবিছোঁ। আপোনালোকে দেখিছে নহয়, মই এইটো ৰাস্তাটো পোনে পোনে মানে সীমাটো পোনে পোনে জাল এখন পাতি থৈছোঁ। কাইলৈ ৰাতিপুৱা আপোনালোকক অকণমান দেখাম কিমান মাছ লাগে নালাগে। একদম বামতে পাতিছোঁ, সৰু গাঁতি বুলি কয়, তাতে ইমানতে পাতিছোঁ। নাও চাও আছে ওচৰত, কিন্তু নাও পাতিবলগীয়া অৱস্থা হোৱা নাই বাৰু। এই জালখনে এয়া অকণ জাবত উঠি আছে, তাকে অলপ মিলাই দিছোঁ।
এতিয়া ৰাতিপুৱা হ'ল, আমি এতিয়া জাল চাবলৈ আহিছোঁ। কালি যিহেতু পাতিলোঁ, এতিয়া মৰ্ণিঙত চাবলৈ যাওঁ। এতিয়া মাছ লাগিছে নাই লগা আপোনালোকক দেখাম। অলপ চাওঁ। পানীটো কিন্তু কালিতকৈ বহুত বাঢ়িলে। মোৰ বাৰীত এয়া পানী নাই হ'লে হালধি লগাই থোৱা আছিলে, বাৰিষা হৈছে বুলি গৰুৱে খালে। এতিয়া ৰাতিপুৱা মৰ্ণিঙত চাব আহিছে, পানী দেখিছেনে আপোনালোকে কেনেকৈ পানী বাঢ়িছে। পানী বহুত বাঢ়িলে, চাব আহি আছোঁ মই। পানী আহিছে, পানী মাছ লগাটো লাগিছে দুই এটা, কিন্তু আহি পাই দেখিলোঁ এডাল ধোঁৱা সাপ লাগি পেলাই মৰি আছে। এইয়া দেখিছেনে আপোনালোকে, মাছ কি ধুনীয়াকৈ লাগিছে। এইয়া মাছ লাগিছে, কামতে পাতিছিলোঁ। উপায় নাই, ধোঁৱা সাপডাল এৰিব লাগিব এতিয়া। লাষ্ট পৰ্যায়ত মাছ এৱাই শেষ হ'ল। জালত মাছ 1 কেজিমান লাগিলে।